জগত সিং ইংতি আৰু ৰতন ইংতিয়ে যিখিনি তেওঁলোকে প্ৰেছ মিটত যিবিলাক কথা ডাঙৰ ডাঙৰকৈ মাৰিছে মই তেওঁলোকৰ কথাত মনত পেলাব বিচাৰিছোঁ কংগ্ৰেছৰ কথাত কংগ্ৰেছৰ চৰকাৰ দিনতে 12 বছৰ যেতিয়া কংগ্ৰেছে তৰুণ গগৈ নেতৃত্বতে চৰকাৰ চলালে সেই কথা যদি আমি অনুভৱ কৰোঁ আজি শান্তি কাৰ্বি আংলং বুলি আমি অনুভৱ কৰিছিলোঁ নেকি তেওঁলোকে জবাবহে দিব লাগে কংগ্ৰেছৰ 12 বছৰ কালতে 15 বছৰ শেষতলৈকে আপোনালোকে চাব চাৰ্চিম নিচিনা 41 জন কাৰ্বি মানুহক কাৰ্বি বুলি হত্যা কৰা সেই দিনটো কাৰ্বি সমাজে পাহৰা নাই আজিও কাৰ্বি আংলং ৰাইজে এই বস্তুটো ন্যায়টো ক'ত দিলে কংগ্ৰেছ সকলে জবাব দিব লাগে লাংহুকু নিচিনা জাগাত 19 জন আৰু হস্পিটেলত এজন মৰিছে 20 জনকৈ মানুহ হত্যা হৈছে তাত উগ্ৰপন্থী নামত তো সেই কোন চৰকাৰ দিনত হৈছে কাৰ্বি আংলঙত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যদি সংঘাত লগাইছে সেইটো কংগ্ৰেছ দিনত হৈছে এই কথাটো তেওঁলোকে স্বীকাৰ কৰিব লাগে এটা চক্ৰান্ত বুলি আমি ক'ব বিচাৰিছো যে অভিসন্ধি চলিছে যে কাৰ্বি আংলংখন কেনেকৈ অস্থিৰ কৰি তুলিব পাৰি এই অভিসন্ধি এই কুচক্ৰান্ত ইয়াৰ পৰা নহয় এইটো বিশেষকৈ কৰবাৰ পৰা এই বিষয়টো তেওঁলোকে আজি বহুত দিন ধৰি প্ৰচেষ্টা চলাই আহিছে শান্তিপ্ৰিয় কাৰ্বি আংলং ৰাইজ এই ঠাইখনক কেনেধৰণে অশান্তি সৃষ্টি কৰিব পাৰি কেনেধৰণে বিষবাষ্প বিয়য় তুলিব পাৰি কেনেদৰে বিভিন্ন জাতি জনজাতি ভাষা ভাষীবিলাকৰ যেটো সমিল মিলেৰে থকা এই বিষয়টো তেওঁলোকে সহ্য হোৱা নাই আমি দেখিবলৈ পাইছো বিগত কাৰ্যকলাপবিলাকতো এএছডিসিৰ শাসনৰ কালতে হওক এই আজি যি ধৰণে ঘৰ বনোৱাৰ পৰা কাহিনীটো আৰম্ভ হৈছে পিছলৈ যিয়ে নহওক তেওঁলোকৰ অভিসন্ধি সফল হৈছে তাত গোটেই সংগঠনটো থান কৰি দিয়া হৈছিল আৰু সেই তেনেধৰণে এতিয়া কংগ্ৰেছে পিছ দুৱাৰেদি কাৰণ তেওঁলোকে সন্মুখৰ পৰা আহি ইয়াত একো কৰিব পৰা নাই তেওঁলোকে দলীয় কাম কাজেই হওক তেওঁলোকৰ দলীয় স্থিতি হওক বহুত দুৰ্বল ইয়াত কংগ্ৰেছী বুলিবলৈ আজি বিভিন্ন ঠাইত বিভিন্ন সমষ্টি 26টা সমষ্টিতে গোটেই মণ্ডল কমিটি বা কনষ্টিটুৱেন্সি কমিটিয়ে আজি ৰিজাইন দি বিজেপিত যোগদান কৰি আহিছে আমি যেটো অবজাৰ্ভ কৰিছো কংগ্ৰেছ যেটো কালচাৰ মানে উইদাউট পাৱাৰ ক্ষমতা নহলে কংগ্ৰেছে শান্তিৰে থাকিব নোৱাৰে টোপনি নাহে চটপটাই থাকে সেইকাৰণে যোৱাকালি যেটো মানে প্ৰেছ কনফাৰেন্সত তেখেতসকলে ক'লে আমাৰ CM সাহেব ডক্টৰ তুলৰাম মহনৰ ফাৰ্ম হাউচৰ বিষয়ে ক'লে আৰু টকা পইচা 5 কোটি 6 কোটি টকা আহে বুলি কয় ডেভেলপমেণ্ট চাব পৰা ডেভেলপমেণ্টেল কামবিলাক দেখা নাই বুলি কৈছে এটা কথা মই ক'ব বিচাৰিছোঁ যেহেতু ইমিডিয়েটলি ক্ষমতাটো লাগে নেক্সট ইলেকশ্যন এবছৰে আছে গতিকে চলে বলে কৌশলে ক্ষমতালৈ আহিব লাগে সেইকাৰণে উইথ মেলিফাইড ইণ্টেনশ্যন যোৱাকালি যেটো প্ৰেছ কনফাৰেন্স কৰিছে টু মেলাইন দ্য ইমেজ অফ ডক্টৰ তুলৰাম ইমেজটো বেয়া কৰিব বিচাৰিছে অলপ আগতে মোৰ আগতে ক'লে কিমান কামবিলাক হৈছে PWDত কিমান কাম হৈছে ডিটেইলছত যোৱা নাই আই এম টেলিং ইউ আপোনালোকক মই ক'ব বিচাৰিছোঁ more than 2000 crores মানে ৰাস্তাৰ কাম চলি আছে